Hello friends, welcome back to our channel Green Home Lifestyle. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। বহুত দিনৰ মূৰত আপোনালোকলৈ এটা আজি নতুন ৰেচিপি লৈছোঁ। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি মই এটা আলু মটৰৰ গ্ৰেভি ৰেচিপি বনাবলৈ লৈছোঁ, উইণ্টাৰ স্পেচিয়েল। তেন্তে বলক আমি ভিডিঅ'টো চাওঁ। মই পোনপ্ৰথমে ইয়াতে আলু ফ্ৰাই কৰিছোঁ। এয়া চাওক, ইয়াতে মই আলু কেইটামান দুটা আলু দিছোঁ আৰু এইটো মই ফ্ৰাই হ'বলৈ দিছোঁ। এইখিনি মই অলপমান 50% ফ্ৰাই কৰি ল'ম। তাৰপিছত আমি ৰেচিপিটো আৰম্ভ কৰিম। ফ্ৰেণ্ডছ, এয়া মই এখন কেৰাহী ইয়াতে পাতি লৈছোঁ আৰু ইয়াতে মই তেলখিনি গৰম হ'বলৈ দিছোঁ। প্ৰায় তেলখিনি গৰম হৈছে আৰু এতিয়া মই ইয়াত পোনপ্ৰথমে তেজপাত এখিলা দিম আৰু তাৰপিছত মই ইয়াতে দিম আপোনালোকৰ পিঁয়াজ ফ্ৰাই কৰি, মানে পিঁয়াজ দিম। এনেকৈ মিহি মিহিকৈ মই পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি মই ইয়াতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজখিনি এতিয়া ফ্ৰাই হৈছে আৰু এইখিনিতে মই এতিয়া দিম ইয়াতে আদা নহৰু অলপমান মই খুন্দি লৈছোঁ। এইখিনি এতিয়া ইয়াত মিক্স কৰি দিম। এয়া আদা নহৰু পেষ্টখিনি ইয়াতে অকণমান ভাজি ল'ব লাগিব, অকণমান মানে কেঁচা গোন্ধটো যোৱালৈকে, আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি থাকিম। আৰু মই ভিডিঅ'টো বনাই থাকোঁতে আপোনালোকক কি কি সামগ্ৰী ইয়াতে প্ৰয়োজন হ'ব সেইখিনি মই দি থাকিম। এইখিনি মই সুন্দৰকৈ ভাজি আছোঁ। এইখিনি সময়তে মই ইয়াতে মছলাটো ৰেডি কৰি ল'ম। এয়া মই মছলা দিছোঁ ইয়াতে মিট মছলা, গৰম মছলা, হালধি, ৰেড চিলি এনেকৈ মই দিছোঁ আৰু কিচেন কিং এটা দিছোঁ। আৰু ইয়াতে মই অকণ পানী ব্যৱহাৰ কৰিম আৰু এইখিনি মই এটা পেষ্ট, মানে মছলাখিনি অলপমান পানী দি অলপমান পেষ্ট টাইপৰ কৰি লওঁ যাতে মছলাখিনি ফুলি যায়। আৰু যেতিয়া এই মছলাখিনি ইয়াত ব্যৱহাৰ কৰিম তেতিয়া সুন্দৰভাৱে ইয়াতে মিলি যাব আৰু মছলাখিনি আৰু পিঁয়াজখিনি জ্বলিও নাযায়। ইফালে পিঁয়াজখিনি ভাজি আছোঁ আৰু অকণ সময় ভাজিব লাগিব। তাৰপাছত আমি ইয়াতে কেঁচা বিলাহী মই মিহিকৈ পেষ্ট কৰিছিলোঁ সেইখিনিও মই ইয়াত ঢালি দিম। তাৰপিছত ইয়াতে মছলাখিনি ব্যৱহাৰ কৰিম। এতিয়া প্ৰায় পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে আৰু এতিয়া মই এইখিনি সময়ত ইয়াতে দিম বিলাহী, যিখিনি মই মিহিকৈ পেষ্ট কৰি লৈছিলোঁ, মানে খুব মিহিও হোৱা নাই, অলপমান খৰখৰীয়া ধৰণৰ হৈ আছে। সেইখিনি সময়তে মই এইখিনি পেষ্ট কৰি ল'লোঁ আৰু এতিয়া ইয়াতে বিলাহীখিনি দি দিলোঁ আৰু অলপমান ভজা যোৱাৰ পিছত বিলাহীখিনি দিয়াৰ লগে লগে ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম নিমখখিনি ঢালি দিছোঁ। প্ৰায় এচামুচ নিমখ ইয়াতে দি দিছোঁ। আপোনালোকৰ জোখৰ অনুযায়ী নিমখ ব্যৱহাৰ কৰিব। আৰু ইয়াতে এইখিনি ভজা গৈ আছে আৰু এইখিনি সময়ত বিলাহীখিনি আধা ভজাৰ সময়তে মই এতিয়া ইয়াতে যিখিনি মছলা মই পানীত মিহলাই লৈছিলোঁ সেইখিনি মই এতিয়া ব্যৱহাৰ কৰিম আৰু ইয়াতে মই এইখিনি ঢালি দিছোঁ। আৰু এতিয়া এইখিনি সুন্দৰভাৱে লৰাই দিম যাতে গোটেইখিনি মছলা আমাৰ পিঁয়াজ আৰু বিলাহী আৰু আদা নহৰুৰ লগত মিলি যায়। এইখিনি এনেকৈ আপুনি মছলাখিনি মিহলাই ল'লে তেতিয়া মছলাখিনি জ্বলিও নাযায় আৰু খাবলৈ ধুনীয়া হয়। এতিয়া ইয়াতে বিলাহী, পিঁয়াজ এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু মছলাখিনিও ভালদৰে ভাজ খাইছে। এইখিনি সময়ত মই নিজেই ঘৰত বনোৱা এটা মছলা ব্যৱহাৰ কৰিম, য'ত মই মিহলাইছোঁ ইলাইচি, দালচিনি, জালুক, লং, ডাঙৰ ইলাইচি, এনেকৈ বহুকেইটা ইনগ্ৰিডিয়েণ্ট মিক্স কৰিছোঁ। কৰি কিনে এইটো মই মছলা স্পেচিয়েল ঘৰতে বনাইছোঁ আৰু এইটো মছলা আপুনি ঘৰত বনাই লোৱাৰ পিছত মানে খুব ধুনীয়া লাগে। ইয়াতে ধনিয়া, জিৰা গোটেইখিনি আছে, মিহলাই লৈছোঁ। এনেকৈ এটা সুন্দৰ সুগন্ধি ওলাইছে এতিয়া। আৰু এইখিনি সময়ত এইখিনি আৰু অকণমান ভাজি ল'ম। তাৰপাছত ইয়াতে আমি যিখিনি আমাৰ মটৰ আছিলে, মই এইখিনি মটৰ ইয়াতে বইল কৰি ৰাখিছোঁ। অলপমান সময় 5 মিনিটমান বইল কৰিছোঁ, কৰি এইখিনি মই এনেকৈ ৰাখিছোঁ আৰু এইখিনি আলুখিনিতো ফ্ৰাই কৰি লৈছোঁৱে, এইখিনি ঢালি দিম এনেকৈ। আৰু অলপ সময় আৰু 2 মিনিটমান এনেকৈ ভজাৰ পিছত আমি ইয়াতে মটৰখিনি আৰু আলুখিনি মিহলাই দিম। এইখিনি প্ৰায় সুন্দৰভাৱে মছলাখিনি
ফাৰ্ষ্ট খাইছে। এইখিনি সময়তে মই ইয়াতে মিহলাম ভাজি থোৱা আলুখিনি অলপমান মিহলাই দিম। আৰু তাৰ পাছত ইয়াতে মই যিখিনি মটৰ বইল কৰি ৰাখিছিলোঁ অলপ সময়ৰ কাৰণে সেইখিনি ইয়াতে মিহলাই দিম। আৰু এইখিনি এনেকৈ মিহলাই একেৰাহে লৰাই থাকিম যেতিয়া মছলাখিনি আলু আৰু মটৰৰ লগত একেলগে মিহলি যায়। এতিয়া এইখিনি সময়তে ইয়াতে মই গৰম পানী মিহলাম। প্ৰায় মোৰ তাত মই অলপমান গ্ৰেভি কৰিম, গতিকে এবাটি গৰম পানী মই ইয়াত মিহলাই দিছোঁ। আৰু এইখিনি গৰম পানী মিহলালে তেতিয়া যিটো আপোনাৰ বনাই আছোঁ সেইটো ৰেচিপিটো সুন্দৰভাৱে হৈ থাকে। যদি ঠাণ্ডা পানী মিহলাই দিয়ে তেতিয়া তৰকাৰীখন খাবলৈ সোৱাদটো কমি আহে। সেইকাৰণে গৰম তৰকাৰীত মানে গৰম পানী দিলে ভাল হয়। এতিয়া এইখিনি সুন্দৰভাৱে এনেকৈ মিহলাই দিছোঁ আৰু এতিয়া এইখিনি আমি উতলিবলৈ দিম আৰু ইয়াতে ঢাকোনখন বন্ধ কৰি দিম। আৰু ইয়াতে প্ৰায় 5 মিনিটমান সময় অলপ উতলিবলৈ দিম। চিমটো কিন্তু মই একেবাৰে ল' ৰাখিছোঁ, চিমতে ৰান্ধিম, কাৰণ হাই ফ্লেমত দিলে জ্বলি যাব পাৰে, গতিকে ল'তে সেইখিনি আমি ৰান্ধি থাকিম। এতিয়া আমি 5 মিনিটমান হৈ গ'ল। এতিয়া ঢাকোনখন গুচাই চাওঁ আমাৰ মটৰৰ গ্ৰেভিখন কেনেকুৱা হৈছে। প্ৰায় সিজিছে ধুনীয়াকৈ, কাৰণ কিয় আগতে আমি ভাজি থৈছিলোঁ আৰু এইখিনি বইল কৰি থৈছোঁ, গতিকে সিজিছে। আৰু অকণমান এটা উতল আহিব দিম, তাৰপাছত আমি এইখন নমাই দিম। এতিয়া আৰু অলপমান সময়, আৰু 2-3 মিনিট সময় অলপমান উতলিব দিম। এইবাৰ অলপমান ফ্লেমটো অলপমান মিডিয়াম কৰি দিছোঁ যাতে এইখিনি ভালদৰে উতল খায়। 2 মিনিটমান হৈ গ'ল। এতিয়া আমি চাই লওঁ ইয়াৰ কেনেকুৱা হৈছে। একেবাৰে ধুনীয়াকৈ হৈছে আৰু পানীখিনিও ইয়াৰে শুহি আহিছে আৰু আলুখিনিও ধুনীয়াকৈ সিজি গৈছে। ইয়াত ভাঙি দিছোঁ, আলুখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এইখিনি সময়তে অলপমান গৰম মছলা অলপমান দিম আৰু এইখিনি মিহলাই দিম। আৰু আমি এতিয়া ৰেচিপিখন 1 মিনিট ঢাকোন মাৰি দিছোঁ আৰু তাৰপাছত আমাৰ এইখন হৈ গৈছে। মই কেৰাহীৰ পৰা গ্ৰেভিটো নমাই ল'লোঁ আৰু এতিয়া আমাৰ ধুনীয়াকৈ মই এটা বাউলত বাকি ল'লোঁ। আৰু এতিয়া অকণমান মই ইয়াতে সজাই দিম। ইয়াতে অকণমান মই ক্ৰীম মিহলাই দিম, অলপমান গাৰ্নিছ কৰি দিছোঁ ক্ৰীম অলপমান, যাতে দেখিবলৈ ধুনীয়া লাগে। আৰু আপোনালোকেও এনেকৈ খুব সহজ হয়, 5-10 মিনিটৰ ভিতৰত ৰেচিপিটো বনোৱা হৈ যায়। যদি আপোনালোকে আগতে আলুখিনি ফ্ৰাই কৰি আৰু মটৰখিনি অলপমান বইল কৰি তাৰপাছত এনেকৈ বনাই খুব সুন্দৰভাৱে অতি সহজতে হৈ যায়। তেন্তে যদি আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।